Good morning students. আজি আমি পঢ়িব লৈছোঁ চেপ্টাৰ 9ৰ নেক্সট টপিক যেটো হৈছে গতি বিষয়ক সূত্ৰসমূহ। এতিয়া গতি বিষয়ক সূত্ৰ আমাৰ ওচৰত কেৱল এটা নাই। গতি বিষয়ক সূত্ৰ আছে তিনিটা। ছাৰ আইজাক নিউটনে বল আৰু গতিৰ সম্বন্ধীয় আমাক তিনিটা সূত্ৰ দি গৈছিল। অৰ্থাৎ এই তিনিটা সূত্ৰৰ পৰা এইটো প্ৰমাণ কৰিব পাৰি বা এইটো বুজিব পাৰি যে বল আৰু গতি সদায় ইটো সিটোৰ লগত ৰিলেটেড। গতিকে আজি আমি প্ৰথমটো গতিসূত্ৰ পঢ়িম। প্ৰথমতে আমি চাই লওঁ যে প্ৰথম গতিসূত্ৰৰ ব্যাখ্যাটোনো কি। ওকে, তাৰ কাৰণে চোৱা মই ব্যাখ্যাটো পঢ়ি দিছোঁ। অসন্তুলিত বলে ক্ৰিয়া নকৰা পৰ্যন্ত স্থিতিশীল বস্তু এটা স্থিতিশীল অৱস্থাত আৰু গতিশীল বস্তুৱে সুষম বেগেৰে সৰল ৰেখাৰে গতি কৰি থাকিব। কিন্তু এতিয়া ইয়াৰ মিনিংটোনো কি চোৱা। ইয়াৰ মিনিংটো হৈছে যে ৰৈ থকা বস্তু এটাই তেতিয়ালৈকে ৰৈ থাকিব যেতিয়ালৈকে তাত কোনো বাহ্যিক বল প্ৰয়োগ নহয়, আৰু গৈ থকা বস্তু এটা বা চলি থকা বস্তু এটাই তেতিয়ালৈকে নিজৰ গতিত থাকিব যেতিয়ালৈকে তাত বাহ্যিক বল প্ৰয়োগ কৰা নহয়। এতিয়া আমি এই ব্যাখ্যাটো বুজিবলৈ কেইটামান উদাহৰণ চাওঁ ব'লা। যিকেইটা উদাহৰণ আমি ল'ম সেইকেইটা আমি দৈনন্দিন জীৱনত দেখি থকা একদম চিম্পল উদাহৰণ। এতিয়া চোৱা, এইটো এটা ফুটবল তোমালোকে দেখিছা। ফুটবলটো প্লেগ্ৰাউণ্ডত আছে। ফুটবলটো প্লেগ্ৰাউণ্ডত থাকোঁতে সি নিজে নিজে ইঠাইৰ পৰা সিঠাইলৈ গৈ আছে নেকি? নাই যোৱা। ফুটবলটো নাই যোৱা। ফুটবলটো কেতিয়া যাব? যেতিয়া তাক ফুটবলাৰজনে হিট কৰিব। ফুটবলাৰজনে কিক নকৰা পৰ্যন্ত ফুটবলটোৱে নিজৰ অৱস্থানৰ সলনি কৰিব নোৱাৰে। তাৰ মানে কি? নিজৰ স্থিতিশীল অৱস্থাৰ পৰা গতিশীল অৱস্থালৈ আহিবলৈ ফুটবলটোৱে এটা বাহ্যিক বলৰ অনুভৱ কৰিছে যে বাহ্যিক বল এটা মোৰ ওপৰত পৰক, মই তেতিয়াহে নিজৰ অৱস্থা সলনি কৰিব পাৰিম, হয়নে? ঠিক তেনেকৈ এইখন এখন চলি থকা ফেন তোমালোকে দেখিছা। এইখন এখন চলি থকা গাড়ী তোমালোকে দেখিছা। এতিয়া এই দুয়োটা ক্ষেত্ৰত চোৱা, এই দুয়োটা ক্ষেত্ৰত আমি কি দেখিছোঁ যে বস্তু দুয়োটা গতিশীল অৱস্থাত আছে। এতিয়া গতিশীল অৱস্থাত থকা বস্তুটোৱেও নিজে নিজে স্থিতিশীল অৱস্থাত থাকিব যেতিয়ালৈকে ড্ৰাইভাৰজনে ব্ৰেক প্ৰয়োগ নকৰে। ঠিক তেনেকৈ যেতিয়ালৈকে গাড়ীখনত বেগৰ মানে স্পীডৰ যদি আপ ডাউন কৰা নহয়, যদি ড্ৰাইভাৰজনে নিবিচাৰে স্পীডটো চেঞ্জ কৰিবলৈ, তেতিয়াও কিন্তু গাড়ীখন এটা বেগতেই চলি থাকিব। একেটা কথা আমি ফেনৰ ক্ষেত্ৰতো ধৰিব পাৰোঁ। চলি থকা ফেন এখনো তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে তুমি তাত এটা বাহ্যিক বল প্ৰয়োগ নকৰা। অৰ্থাৎ যেতিয়ালৈকে তুমি ফেনখনৰ ছুইচ অফ নকৰা, ফেনখন নিজৰ গতিত একেটা গতিতে চলি থাকিব। এই যে আমি ফেনৰ ছুইচ অফ কৰিলোঁ, সেইটো কিন্তু আমি এটা বাহ্যিক বল প্ৰয়োগ কৰাই বুজাইছে। গতিকে আমি দেখিলোঁ যে যিকোনো বস্তু সি স্থিতিশীল অৱস্থাতেই হওক বা গতিশীল অৱস্থাতেই হওক, তাৰ অৱস্থানৰ সাল সলনি কৰিবলৈ, মানে স্থিতিশীল বস্তুটো গতিশীল কৰিবলৈ বা গতিশীল বস্তুটো স্থিতিশীল কৰিবলৈ আমি সদায় এটা বাহ্যিক বল প্ৰয়োগ কৰোঁ। বাহ্যিক বলৰ অবিহনে আমি তাৰ অৱস্থানৰ কোনো সাল সলনি কৰিব নোৱাৰোঁ। আৰু এটা কথা যে যেতিয়াই তুমি কোনো বস্তুৰ অৱস্থানৰ সাল সলনি কৰিব খুজিছা, তেতিয়া আমি কিন্তু সদায় তাত এটা অসন্তুলিত বলহে প্ৰয়োগ কৰিম। কিয়নো অসন্তুলিত বলেহে কোনো বস্তুৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অৰ্থাৎ অসন্তুলিত বল কোনো বস্তুৰ ওপৰত প্ৰয়োগ হ'লেহে বস্তুৰ গতিৰ দিশৰ সলনি হ'ব পাৰে বা বস্তুটোৰ বেগৰ সলনি হ'ব পাৰে বা বস্তুটোৰ আকাৰ আকৃতি সলনি হ'ব পাৰে। কিন্তু সন্তুলিত বল প্ৰয়োগ কৰিলে আমি তেনেকুৱা কোনো ধৰণৰ প্ৰভাৱ দেখা নাপাওঁ। এতিয়া তোমালোকৰ মনত এটা কুৱেশ্যন হ'ব পাৰে যে কিয় এটা বস্তুৰ অৱস্থানৰ সলনি হ'বলৈ বা বস্তুটোৰ আকাৰ সলনি হ'বলৈ বা বস্তুটোৰ বেগৰ পৰিৱৰ্তন হ'বলৈ বা একে সৰল ৰেখাত গতি কৰি থকা গাড়ী এখনৰ গতিৰ দিশ সলনি হ'বলৈ আমাক কিয় এটা বাহ্যিক বলৰ প্ৰয়োজন হয়? কিয় বস্তুটোৱে নিজে নিজে সকলো কৰিব নোৱাৰে?
কিয় নোৱাৰে জানানে? কিয়নো প্ৰতিটো বস্তুৱে নিজৰ সেই অৱস্থাটোক খুব বেছি ভাল পায়। অৰ্থাৎশীল বস্তু এটাই গতিশীল অৱস্থাটো আৰু স্থিতিশীল অৱস্থাত থকা বস্তু এটাই স্থিতিশীল অৱস্থাটো খুবেই ভাল পায়, যাৰ কাৰণে সিহঁতি তাৰ পৰিৱৰ্তন হোৱাটো নিবিচাৰে, বা যদি কিবা কাৰণত তাৰ পৰিৱৰ্তন হ'বও খোজে তেন্তে সিহঁতি তাৰ বিৰোধিতা কৰে। আৰু যি কাৰণে কোনো এটা বস্তুৱে নিজৰ অৱস্থাৰ পৰিৱৰ্তন হোৱাৰ বিৰোধিতা কৰে, সেই প্ৰৱণতাটোকে কি কয় জানানে? সেই প্ৰৱণতাটোকে কোৱা হয় জড়তা। এতিয়া জড়তা কি হয় বুজিবলৈ আমি এই সৰু এক্সাম্পলকেইটা অলপ চাওঁ ব'লা। ইয়াত দেখিছা এজন মানুহ আৰু এগৰাকী লেডি এখন বাছত ৰৈ থকা বাছত আছে। মানুহজন থিয় হৈ আছে, লেডিগৰাকী বহি আছে। হ'ল এতিয়া দেখিছা যে যেতিয়া বাছখন চলা ষ্টাৰ্ট কৰিছে দুইজনে পিছফাললৈ গতি কৰিছে। কিন্তু কিয়? কাৰণটো আহিব কিয় তেওঁলোকে পিছফাললৈ গতি কৰিছে? ইয়াত একচুৱেলি কি হয় জানানে? যে মই যিহেতু আগতে তোমালোকক কৈ আহিছোঁ যে আমাৰ বডিটোৱে বা আমাৰ প্ৰকৃতিত থকা যিকোনো এটা বস্তুৱে নিজৰ অৱস্থাটো খুব ভাল পায়। এতিয়া ৰৈ থকা মানুহজনে তেওঁৰ স্থিতিশীল অৱস্থাটো খুব বেছি ভাল পাইছে। গতিকে যেতিয়াই বাছখনে চলা ষ্টাৰ্ট কৰিলে তেতিয়া তেওঁৰ বডিয়ে সেই চেঞ্জটো, সেই পৰিৱৰ্তনটো, অৰ্থাৎ স্থিতিশীল অৱস্থাৰ পৰা গতিশীল হোৱা পৰিৱৰ্তনটো বেয়া পাইছে বা মানি ল'ব খোজা নাই। কিন্তু আমাৰ যিহেতু বডিৰ তলৰ পৰ্চনটো গাড়ীখনৰ ফ্ল'ৰৰ লগত কানেক্টেড হৈ আছে, গতিকে আমাৰ তলৰ বডিটোৱে ইমিডিয়েটলি সেই পৰিৱৰ্তনটো মানি লৈছে। কিন্তু আমাৰ ওপৰৰ পৰ্চনটোৱে সেই চেঞ্জটো মানি ল'বলৈ কিছু সময় লয়। গতিকে আমি পিছলৈ গতি কৰোঁ আৰু এই অৱস্থাটোকে কোৱা হয় তোমালোকৰ স্থিতি জড়তা, যাক কোৱা হয় ইনাৰ্চিয়া অফ ৰেষ্ট। ঠিক তেনেকৈ যদি তুমি ধৰা আৰু এটা এক্সাম্পল, গতি জড়তানো কি? যদি স্থিতি জড়তা থাকিব পাৰে, গতি জড়তাও আছে তেন্তে এতিয়া চোৱা যে চলি থকা গাড়ীখন দেখিছা? এই চলি থকা গাড়ীখন খুব ভালকৈ মন কৰিবা। যেতিয়া মানুহজনে ব্ৰেক মাৰিছে, অৰ্থাৎ যেতিয়া গাড়ীখন ৰখি গৈছে, কি হৈছে? মানুহজন আগফাললৈ গতি কৰিছে। ইয়াতো এটা কুৱেশ্যন আহিব যে কিয় আগফাললৈ গতি কৰিছে? এতিয়া কথাটো হ'ল যে একেই কথা যে যেতিয়া মানুহজন গতিশীল অৱস্থাত আছিলে তেওঁৰ বডিটোৱে সেই গতিশীল অৱস্থাটো ভাল পাব ধৰিছিলে। গতিকে সেই গতিশীল অৱস্থাৰ পৰা স্থিতিশীল অৱস্থাটোৰ পৰিৱৰ্তনটো তেওঁ মানি ল'ব খোজা নাই। কিন্তু আমাৰ লোৱাৰ পৰ্চনে ইমিডিয়েটলি যি পৰিৱৰ্তন হয়, অৰ্থাৎ গতিশীলৰ পৰা স্থিতিশীল পৰিৱৰ্তনটো মানি লৈছে আৰু সি ৰখি গৈছে। কিন্তু আমাৰ আপাৰ পৰ্চন, অৰ্থাৎ ওপৰৰ পৰ্চনটোৱে আমাৰ বডিৰ সেই পৰিৱৰ্তনটো মানিবলৈ কিছু সময় লৈছে। গতিকে সি আৰু আগলৈ যেতিয়া পৰিৱৰ্তনটো মানিবই খোজা নাই, সেইকাৰণে সি আগলৈ গতি কৰিছে। বুজিলা? এইকেইটা সৰু সৰু উদাহৰণ গতি জড়তা আৰু স্থিতি জড়তাৰ।